आईजी माहारी पौर माहारी ट्राइबल माहारी आदाते प्रथमे आपनालोक चेनेलरসমূह বিষয়ববীয়া যে অলপতে আমাৰ ভালাপাৰা গাঁৱৰ হিৰণময় খাখলাৰী নামৰ এজন যুৱকক সুদাম যুৱকক দুজনী পুৰুষ ছোৱালীক নাবালিকাক ধৰ্ষণ কৰিছিলে আমাৰ ধন তালুকদাৰ আলী নামৰ লগতে তেখেতৰ সংগীসকলে আৰু তাৰ পিছত হিতুকে গুলিলা লৈ তেখেতসকলে হিৰণময় খাখলাৰীক হত্যা কৰিলে আনি গুচি বেআইনীভাৱে হত্যা কৰিলে তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী ৰাখিছোঁ ইয়াত বিভিন্ন দল সংগঠনৰ মানুহ সমবেত হৈছে নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ আক্ৰাচুৰ বিষয় বিভাগৰ সদৌ অসম ছাত্ৰ সন্থা তাৰপিছত বঙালী ফেডাৰেশ্যন গাৰো ষ্টুডেণ্ট ইউনিয়ন বড়োসকলৰ যিমান সংগঠন আজি এই প্ৰতিবাদী কাৰ্যসূচীত সমবেত হৈছে আমি ধৰ্ষণকাৰী আৰু হত্যাকাৰীক আমি ফাঁচীৰ দাবী কৰিছোঁ আৰু যাক হত্যা কৰা হ'ল তেখেতৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 20 লাখ টকা দিবৰ কাৰণে আমি আহ্বান ৰাখিছোঁ লগতে জনজাতিসকলৰ ওপৰত বড়োসকলৰ ওপৰত এনেকুৱা নিৰ্মম ঘটনা আৰু যাতে দ্বিতীয়বাৰ কোনো কাৰণত নহয় আমি সাৱধান কৰি দিবলৈ ওলাইছোঁ আৰু আমি বড়োসকল ভয়াতো নহয় আমি কাৰো আশীৰ্বাদত বাচি নাথাকোঁ আমি সংগ্ৰাম কৰি বাচি থকা মানুহ সংগ্ৰাম কৰি আগবঢ়া মানুহ গতিকে আমাৰ ওপৰত যদি কোনোবাই এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে ইয়াৰ পৰিণাম বিষম হ'ব আমি সাৱধানবাণী জনাইছোঁ এইটোৱে শেষ হওক এই হত্যাকাৰীয়ে শেষ হওক এই ধৰ্ষণে শেষ হ'ল অন্যথা আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন আমি কৰিব লাগে আমি কৰি যাওঁ ন্যায়ৰ সুৰুঙাৰে যদি অপৰাধী হাৰি যাব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ কোনো কাৰণত যাতে দোষী হাৰিব নোৱাৰে আমি তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিম সংগঠনবিলাকে এই অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনবিলাকে গতিকে কোনো কাৰণত যাতে আইন শিথিল নহয় ধৰ্ষণকাৰী যাতে কোনোমতে বাচি নাযায় তেওঁ যাতে ফাঁচি হ'বই ফাঁচি কৰা হয় তাৰ দাবীত এই প্ৰতিবাদী বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিছে বৃহৎ আমাৰ দল সংগঠনৰ মানুহবিলাক আহিছে আৰু আমি ভৱিষ্যতলৈ একত্ৰিতভাৱে ইয়াৰ বাবে যুঁজি যাম ৰাইজৰ এই প্ৰতিবাদী কণ্ঠ যদি চৰকাৰ নুবুজে চৰকাৰে ইয়াৰ প্ৰতিফল পাব ইয়াৰ ফল পাব আমি ইয়াৰ সঠিক উত্তৰ দিম হয় আমি আজি অসমৰ মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰীক আমি মেমৰেণ্ডাম দিয়া হ'ব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে আমি মুখ্যমন্ত্ৰী অসমৰ চিফ ছেক্ৰেটাৰী আমি আজি চাৰ্কেল অফিচাৰৰ জৰিয়তে মেমৰেণ্ডাম পঠাম আৰু এমাহৰ ভিতৰত এই মেমৰেণ্ডামৰ ওপৰত যদি কাৰ্যপন্থা নলয় তেতিয়াহ'লে আমি এনেকুৱা আৰু ডাঙৰ প্ৰতিবাদী আমি কাৰ্যসূচী ল'ম আৰু কোনো কাৰণত ইয়াৰ পৰা হাৰি যাবৰ কাৰণে নিদিওঁ আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আহিছে আপোনালোকে তেওঁলোক বাইক লগ আহিছোঁ ৰংজলী বৈশাখ হৈছিল কি ৰংজলী বৈশাখ উপভোগ কৰি ঘৰলৈ গৈ আছিল বড় ছোৱালী কিন্তু সেই যে ধন আলী তালুকদাৰ বাহাৰ আলী আৰু ৰহমান আলী তেওঁলোকে সেই দুজনী কণমানি ছোৱালীক বলপূৰ্বক মানে ধৰ্ষণ কৰিলে তাৰপিছত যোৱা 5 মে তাৰিখে এই যে হিৰণময় খাখলাৰী বা তেওঁৰ নেতৃত্ব তেওঁলোকৰ ঘৰত গৈছিল যে সোধপোছ কৰিবলৈ কিন্তু তাকে নকৰি সেই যে ধন আলী তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু তেওঁৰ ভনী পাৰ্মিতা বেগম তেওঁলোকে মানে তেওঁলোকক ওলোটা আক্ৰমণ কৰি হাৰি খুচি হত্যা কৰে আৰু তেওঁ মানে সেই যে হিৰণময় খাখলাৰী যোৱা 17 তাৰিখে মানে সেই নিশ্চয় ট্ৰাই কৰে গতিকে আমি ইতিহাস ক'ব বিচাৰিম যে নিখিল ছাত্ৰ সন্থা এই জঘন্য কাণ্ডক আমি গৰিহণা দিছোঁ আমি সেই যে হিৰণময় খাখলাৰীৰ হত্যাকাৰীক আমি ফাঁচি দিব বিচাৰিছোঁ বা তেওঁক আমি ফাষ্ট ট্ৰেক আদালতে যাতে বিচাৰ কৰে এইটো কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হকদিপৰ যে আছে যে মই ডিজিপি আহ্বান জনাব বিচাৰিছোঁ যে তেওঁ কঠোৰকৈ কঠোৰ শাস্তি পাব লাগে আৰু যে আমাৰ নিকটতম মৃত্যু যে হিৰণময় খাখলাৰী তেওঁক 20 লাখ অৰ্থসাহাৰ্য ঘোষণা কৰিব লাগে তাৰ লগে লগে নিজ এটা সেই নাবালিকা ছোৱালী যে দুগত ভৰ্তি হৈছে তেওঁলোকৰ চৰকাৰে 5 লাখ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে গতিকে হিৰণময় খাখলাৰীৰ মৃত্যু হোৱা আজি 24 দিন উকলি গৈছে
গতিকে আমি আজি 24 দিন হয় আমি হিৰণ্যখনৰ আছোঁ আমি 24 দিন আমি 24টা বছৰ আমি ন্যায় যুঁজ কৰি নিশ্চয় চলাই যাম তাৰ লগত এপছু আছে এপছুৰ বড়ো ছাত্ৰখন আছে আমাৰ ৰাভা জাতি সংগঠনসমূহ আছে লগতে আমাৰ ৰাইজ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি সকলোৱে একেলগে থিয় হৈ আমি নিশ্চয় ইয়াৰ প্ৰতিবাদ কৰি যাওঁ এই ক'বলৈ